নমস্কাৰ। অসমৰ মুখ্যমন্ত্ৰীক আমি পোনপটীয়াকৈ এটা প্ৰশ্ন কৰিব খুজিছোঁ আৰু ৰাইট টু ইনফৰমেশ্যন এক্টৰ অধীনত আমি এই উত্তৰ জানিব খুজিছোঁ। যদিও বা ৰাইট টু ইনফৰমেশ্যন এক্টত বিভিন্ন ধৰণে লিখিতভাৱে দিব লাগে, কিবা এটা ফিজো দিব লাগে, আমি দি দিম প্ৰয়োজনত, কাৰণ আপোনালোকে ডিজিটাইজেশ্যনৰ কথা কৈছে, ডিজিটেল যুগৰ কথা কৈছে। আমি সেইকাৰণে আপোনাক প্ৰশ্ন ডিজিটেলি কৰিছোঁ, কাৰণ বিভিন্ন সময়ত আমি ৰাইট টু ইনফৰমেশ্যন এক্টত যেতিয়া লিখিতভাৱে আপোনালোকৰ পৰা প্ৰশ্ন বিচাৰিছোঁ, প্ৰশ্ন উত্তৰ বিচাৰিছোঁ, আপোনালোকে সেইবোৰ দিয়া নাই, বিভিন্ন সময়ত দিয়া নাই, বহু বছৰ ধৰি আপোনালোকে তেনেকুৱা বহু প্ৰশ্ন উত্তৰ আমাক দিয়া নাই। গতিকে আজি ডিজিটেলি আপোনাক অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগক আমি এই প্ৰশ্ন কৰিব খুজিছোঁ, এই প্ৰশ্ন তুলিছোঁ। আপুনি বিশেষকৈ 2021 চনৰ পৰা, এতিয়া 21 চন বুলি ক'লে কোনোবাই হয়তো বেয়া পাব পাৰে, 2016 চনৰ পৰাই আপোনালোকে যিমানবোৰ উচ্ছেদ কৰিলে, সেই উচ্ছেদ কৰা মানুহবোৰক আৰু যিসকলক অবৈধ বেদখলকাৰী বুলি কৰিছে আৰু যিসকলক আপোনালোকে সংবাদ মাধ্যমৰ আগত বাংলাদেশী মুছলমান বুলি কৈ পেলাই উচ্ছেদ কৰিছে, তেওঁলোকৰ হিচাপ লাগে। তেওঁলোক ক'ত গ'ল? কাজিৰঙা উচ্ছেদ কৰা বাংলাদেশীখিনি ক'ত গ'ল? তেওঁলোকক বাংলাদেশলৈ পঠিওৱা হ'লনে? আমি তেওঁলোকক কাজিৰঙাৰ পৰা উঠাই ধিং, মৈৰাবাৰী, খাৰুপেটীয়া, ধুবুৰীৰ আদি কোনোবা ঠাইত সংস্থাপিত কৰাটো বিচৰা নাছিলোঁ। আমি তেওঁলোকক সম্পূৰ্ণৰূপে অসম ভাৰতৰ পৰা বহিষ্কাৰ কৰাটো বিচাৰিছিলোঁ। গৰুখুটিত আপোনালোকে উচ্ছেদ কৰিলে, সেই অবৈধ বাংলাদেশীখিনি ক'লৈ গ'ল? তেওঁলোকক যদি তেওঁলোকক বহিষ্কাৰ কৰিছে তাৰ নথি, তাৰ হিচাপ আমাক লাগে। যদি কৰা নাই, তেওঁলোকক ক'ত সংস্থাপিত কৰিছে তাৰো হিচাপ আমাক লাগে। জামুগুৰি হাটত উচ্ছেদ কৰিছিল, সেই লোকসকল ক'লৈ গ'ল? তেওঁলোকক কেনেকৈ সংস্থাপিত কৰা হ'ল? কাৰণ কালি এটা বিষয়ৰ ওপৰত মই মোৰ পেজত এটা পোষ্ট কৰিছিলোঁ যে উচ্ছেদৰ নামত নাটক কৰি থকা, নাটক বন্ধ কৰিব লাগে, উদ্দেশ্য প্ৰণোদিত হৈছে এই উচ্ছেদ। তেতিয়া এজন চৰকাৰী বিষয়াই মোলৈ ফোন কৰিছে আৰু ফোন কৰি পেলাই কৈছে সকলোকে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰি থকা হৈছে। এজন চৰকাৰী বিষয়াৰ বক্তব্য মোৰ তাত আছে যে সকলোকে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হৈছে, যিহেতু সংস্থাপন দিবই লাগিব। তাৰ আগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা উচ্ছেদৰ নামত এখন নাটক কৰি পেলাই আৰু এইটো ৰাইজক দেখুৱাব খুজিছে যে এটা উচ্ছেদ কৰিছে, কিন্তু পিছত আকৌ উচ্চতম ন্যায়ালয়ৰ অজুহাত দেখুৱাই তেওঁ উচ্চতম ন্যায়ালয়ক সম্পূৰ্ণ দুখটো জাপি দি তেওঁ বিভিন্ন হিউমেন ৰাইটছ, মানৱ অধিকাৰৰ কথা কৈ পেলাই তেওঁ পুনৰ সংস্থাপিত কৰিব, কিন্তু মানুহৰ আৱেগটো জয় কৰিবলৈ চেষ্টা কৰিছে। আৰু মূল কথাটো হ'ল এই মানুহখিনিক আচলতেই সংস্থাপন কৰা এটা প্ৰক্ৰিয়া চলিছে। এইটো মোৰ বক্তব্য নহয়, অসমৰ এটা ৰাজহ চক্ৰৰ এগৰাকী বিষয়াৰ বক্তব্য। গতিকে সেই বক্তব্য আপুনি মই তেনেকৈ ওলাই কৰি দিব পৰা বক্তব্যটো নহয় বন্ধুবৰ। গতিকে আপোনালোকক এই কথাখিনি কৈছোঁ, আপোনালোকে শুনক, আপোনালোকে বুজক, আপোনালোকে অনুভৱ কৰক। আৰু অসমৰ মুখ্যমন্ত্ৰীক আমি কৈছোঁ, আপোনালোকে সঠিক হিচাপ অসমৰ ৰাইজক জনাওক। মই কোনোৱেই নহয়, সত্যৰঞ্জন বৰা কোনোৱেই নহয়, বাদ দিয়ক আপুনি সত্যৰঞ্জন বৰা, কিন্তু আপোনালোকে এই হিচাপবোৰ দিয়ক। যিমান উচ্ছেদ কৰিলে, সিমান উচ্ছেদ কৰা মানুহবোৰ ক'ত গ'ল? উচ্ছেদ কৰি অবৈধ বাংলাদেশী বুলি উচ্ছেদ কৰে। চাওক, আমাৰ মূল কথা, অবৈধ বাংলাদেশী মুছলমানক উচ্ছেদ কৰিবই লাগিব। আপুনি কৰিছে, কিন্তু ক'ত গ'ল সেই মানুহখিনি? ক'ত থলে সেই মানুহখিনি? কিমান মানুহ বাংলাদেশলৈ পঠিয়ালে? কিমান মানুহক বিতাড়িত কৰিলে? কিমান মানুহক খেদি পঠিয়ালে অবৈধ বুলি? আৰু যদি খেদি পঠিওৱা নাই, তেতিয়াহ'লে সেই মানুহখিনি ক'ত আছে আজি? আৰু যদি আছে, কেনেকৈ আছে? চৰকাৰীভাৱে আপুনি কৈছে ক'ৰবাত গৰুখুটিত 6 বিঘা দিব, জামুগুৰি হাটত 3 বিঘা দিব। যদি পুনৰ সংস্থাপন কৰিছে, তেতিয়াহ'লে উচ্ছেদৰ নামত সংবাদ মাধ্যমৰ আগত ইমান লম্ফ জম্ফ কিয় কৰিছে মুখ্যমন্ত্ৰী মহোদয়? ইমান লম্ফ জম্ফ কিয় কৰিছে? কি দেখুৱাব খুজিছে? আৰু এই সংস্থাপিত কৰা মানুহখিনিৰ আজি কেনে আছে তাৰ বাতৰি আমাক লাগে। সংবাদ মাধ্যমলৈ আহ্বান কৰিছোঁ, অবৈধ বাংলাদেশী বুলি উচ্ছেদ কৰা মানুহবিলাকক ক'ত কি ধৰণে সংস্থাপন কৰা হ'ল তাৰ সঠিক হিচাপ অসমৰ ৰাইজক সংবাদ মাধ্যমে জনাওক। কেৱল উচ্ছেদৰ খবৰ সংবাদ মাধ্যমে জনাই ক'ৰবাত সংবাদ মাধ্যমেও এক পক্ষ লৈছে বুলি আমাৰ সন্দেহ হৈছে। অসমৰ সংবাদ মাধ্যমৰ জ্যেষ্ঠযোগ্য ব্যক্তিসকলক আহ্বান কৰিছোঁ, এই যে উচ্ছেদৰ নামত আপোনালোকে যিমান বাতৰি প্ৰকাশ কৰিছে, উচ্ছেদৰ পিছত সেই লোকসকল ক'লৈ গ'ল? তেওঁলোকক বাংলাদেশীবোৰ যদি বাংলাদেশলৈ খেদি পঠোৱা হ'ল নে নহ'ল? যদি খেদি পঠোৱা নহ'ল, তেতিয়াহ'লে উচ্ছেদ কৰাৰ পিছত তেওঁলোকক যদি পুনৰ সংস্থাপন কৰা হ'ল, আৰু কিয় কৰা হ'ল? যদি পুনৰ সংস্থাপন কৰিবই লাগিছিল, উচ্ছেদৰ নামত নাটক কিয়? য'ত আছিলে তাতেই নকৰিলে কিয়? আৰু যদি বেলেগ ঠাইত সংস্থাপন কৰিবলগীয়া আছিলেই, তেতিয়াহ'লে বেলেগ ঠাইত সংস্থাপনৰ ব্যৱস্থা কৰি মানৱ অধিকাৰৰ খাতিৰত আপোনালোকে
সেই ব্যৱস্থা সুপৰিকল্পিতভাৱে নকৰিলে কিয়? নে কাৰোবাক দেখুৱাবলৈ, এটা পৰিৱেশ নিৰ্মাণ কৰিবলৈ যে মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছোঁ? কোনোবাই সিদিনাখন হেৰিয়াত শুনা পাইছোঁ, বিধানসভাতে এনে ক'ত কোনোবাই প্ৰশ্ন কৰিছে, আমিনুল ইছলাম ধিঙৰ বিধায়কে প্ৰশ্ন কৰিছে বোধহয় যে মুছলমানক টাৰ্গেট কৰি লোৱা হৈছে, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে মই টাৰ্গেট কৰি লৈছোঁ। যদি মুখ্যমন্ত্ৰীৰ বক্তব্য সংবাদ মাধ্যমত সুধিছোঁ, যদি আপুনি কৈছে আপুনি টাৰ্গেট কৰি লৈছে, তেতিয়াহ'লে বিদেশী বাংলাদেশী অবৈধ বেদখলকাৰী, যি আমাৰ সভ্যতা সংস্কৃতি নষ্ট কৰিছে, যি আমাৰ ভূমি বেদখল কৰিছে, যি আমাৰ নাৰীৰ সতীত্ব হনন কৰিছে, যিসকলে আমাৰ গৌ হত্যা কৰিছে, আমাৰ মাতৃক হত্যা কৰিছে, তেওঁলোকক বিতাড়িত নকৰি সংস্থাপন কিয় কৰিছে? তেওঁলোকক বিতাড়িত নকৰি সংস্থাপিত কৰাৰ কাৰণে এইবোৰ লম্ফজম্ফ কিয় কৰিছে মুখ্যমন্ত্ৰী মহোদয়? এই প্ৰশ্ন কৰিছোঁ, পাৰে যদি উত্তৰ দিয়ক। আৰু সংবাদ মাধ্যমকো কৈছোঁ, আপোনালোকে সেই মানুহখিনি উচ্ছেদিতৰ পিছত তেওঁলোকক ক'ত কি ধৰণে সংস্থাপিত কৰা হৈছে তাৰ বাতৰি ৰাইজৰ আগত প্ৰকাশ কৰক। নমস্কাৰ।